নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো চাগে ভালে আছে। গৰম বেছি যদিও নিজৰ কৰ্ম কৰি যাবই লাগিব। গতিকে এতিয়া ৰাতিপুৱাই ওলাই আহিলোঁ স্কুললৈ। স্কুলৰ পৰা এতিয়া অকণমান সময় থাকি, যিহেতু আজি আমাৰ মাহেকীয়া এখন সভাৰ আয়োজন কৰিছে, ৰূপহী উকহাপাৰ। আপোনালোকে নামটো শুনিছেনে নাই নাজানো, অকণমান ভিতৰ অঞ্চলৰ উকহাপাৰ, তাতে এখন সভা দিছে। আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলক আমি বহুত দিন একেলগ হৈ থাকিব পৰা নাই, নিজৰ ব্যস্ততা, স্কুলৰ ব্যস্ততা, অফিচৰ ব্যস্ততা। গতিকে আজি বাইদেৱে এখন সভা দিছে, আহি পাইছোঁ। চাওকচোন ইমান ধুনীয়াকৈ এখন স্কুল চৰকাৰৰ ফালৰ পৰা বা ইমান ধুনীয়াকৈ ছবিবিলাক আঁকিছে। বহুত ভাল লাগিছে দেই ছবিবিলাক দেখি। প্ৰাৰ্থনা সমাপ্ত। এই আমাৰ গোটেই কৰ্মীসকলক ফটোখন মই উঠাই দিছোঁ। আজি বহুত দিনৰ মূৰত আমাৰ সভা এখন আহ্বান কৰা হ'ল। গতিকে প্ৰাৰ্থনা ভাগো আমি গালোঁ। আৰু সকলোৱে এন প্ৰভাতী ব্লগটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট দিব, তেতিয়াহে আগলৈ গৈ থাকিব পাৰিম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজিলৈকে এই ভিডিঅ'বিলাক চলাই থাকিব পাৰিছোঁ। আমি পিছৰখিনি আকৌ দেখোঁ। এগৰাকী জলযোগৰ ব্যৱস্থা কৰিছে, তেওঁ ল'ৰায়ো চাকৰি পাইছে। এগৰাকী ৰিণুমণি বৰুৱা। ল'লোঁ, মই ল'লোঁ। এয়া সকলোৱে চাহ খাই আছে দেই। আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ সন্মানীয় মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে
যোৱা বহাগ মাহতে সকলো চৰকাৰী চাকৰিয়াল বিষয়াসকললৈ এখনিকৈ ফুলাম গামোচা বিহুৱান হিচাপে আগবঢ়াইছিলে। কিন্তু আমাৰ সমাজ কল্যাণ বিভাগলৈ পঠোৱা কিছু পলম হোৱাৰ বাবে আমি গামোচাকেইখন ল'ব পৰা নাছিলোঁ। গতিকে এতিয়া পলমকৈ হ'লেও আজি আমাৰ এই অংগনবাড়ী কৰ্মীসকলক লৈ যিখন সভা আমাৰ পৰ্যবেক্ষিকা বাইদেৱে আহ্বান কৰিছিলে, সেই সভাতে আজি আমাৰ বাইদেৱে সকলোকে গামোচা প্ৰদান কৰিব। গতিকে শেহতীয়াকৈ হ'লেও আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি সকলোৰে হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সুস্থ হৈ থাকক। আহিব নালাগে। ঋতুমণি বাইদেৱে আজি আমাক ধুনীয়াকৈ খোৱালে, তাৰ কাৰণে বহুত ধন্যবাদ। স্কুলৰ মানে এখন আমাৰ এই কেন্দ্ৰটোৰ এগৰাকী আমাৰ আৰু এই এয়া হ'ল আমাৰ কুমাৰগাঁও অংগনবাড়ী দেই। এতিয়া ধন্যবাদ বাকীসকলক পেকেট হিচাপে আমি দি দিবলগীয়া হৈছে, কাৰণ সময়ো হাতত বহুত কম, গৰম বেছি। সেইকাৰণে সকলোকে এখন এখন লগতে হেৰিও চাৰ্টিফিকেটো দি দিছে, সেইকেইখনো গ্ৰহণ কৰিব। আমাৰ সভাখন ইমানতে অন্ত পৰিছে। সকলোৱে গামোচা ল'লে আৰু এয়া বাইদেউ আমাৰ ছুপাৰভাইজাৰ বাইদেউ। গতিকে প্ৰতি মাহে মাহে আমাৰ এনেকৈ সভা অনুষ্ঠিত হয়। গতিকে সকলো সুস্থ হৈ থাকক, ভালে থাকক। গৰম যিহেতু অলপ নেমু চৰবতো খোৱাৰ ব্যৱস্থা কৰি ল'ব ঘৰত, যিহেতু নহ'লে গৰমৰ কাৰণে অলপ অসুস্থও হ'ব পাৰে, বহুত গৰম। সেইকাৰণে সকলো সাৱধানে থাকিব। সদৌ শেষত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।